এয়া হৈছে বেঙেনা, সৰু বেঙেনা। চাওকচোন কিমান ধুনীয়াকৈ লাগি আছে, ইমান লমালমে লাগি আছে। দেখিছেনে? একেবাৰে মাটিৰ তলৰ পৰা লাগি আছে। এই সৰু বেঙেনাবিধ খাবলৈ বহুত ভাল লাগে আৰু এটা এটাকৈ নালাগে, ই থোপা থোপাকৈ এগাল এগালকৈ লাগে। আনফালে এয়া বেঙেনা, ছাগলী শিঙীয়া বেঙেনা। দেখিছেনে? ছাইডটো ইমান ধুনীয়াকৈ লাগি আছে। এয়া ঘৰত পাচলি হ'লে এনেও মনটো ভাল লাগে, সেয়া লাগিলে এটাই হওক। দেখিছেনে? ইমান ধুনীয়াকৈ ছাইডত দি থৈ দিয়া আছে। এটা ছাইডত সম্পূৰ্ণকৈ বেঙেনাই দিয়া আছে। দেখি কিমান যে ভাল লাগিছে। আৰু আনফালে এয়া উৰহি। দেখিছেনে? এয়া কিমান লমালমে লাগিছে আৰু বহুত ছিঙিলোঁ। গোটেই গছজোপা আৱৰি ধৰিছে বুলি ক'লেও বেয়া নহয়। চাৰিওফালে উৰহি, কেৱল উৰহি। চাওকচোন ইমান লমালমে লাগিছে। ওপৰত লাগি আছে যিহেতু ওপৰখিনি ঢুকি নাপায়, সেইবাবে জখলা এডালৈকে আনিছে, ওপৰত উঠি এনেদৰে ছিঙি আছে। দেখি কিবা এটা এনেই ভাল লাগে নহয় জানো? আনফালে এয়া মোনাটোত সোমাই আছিল, থকাবিলাক তাতে ঢালি দিছোঁ এনেদৰে লগতে থাকক বুলি। আৰু এয়া চাওকচোন কিমানখিনি পালোঁ। প্ৰায় 6-7 কেজি মানে হ'ব চাগে। আৰু এয়া দেখিছেনে? এই মোনাটোত ভৰ্তি হৈও এয়া ছাইডত থৈছোঁ এনেকৈ। এয়া মোনাটো একেবাৰে ওপৰচকৈ হৈ আছে, চাওক এয়া। আনহাতে এয়া দেখিছেনে? সেই যে বেঙেনাখিনি ছিঙিছিলোঁ, জাতিলাও ছিঙোতে ভিডিঅ' কৰা নহ'লেই, সেইবাবে লগতে আনি দিছোঁ জাতিলাওখিনিও। আৰু কেনেদৰে ভাগ কৰিছোঁ দেখিছেনে? ছঘত ওচৰ খুৰাহঁতত যিহেতু দিব লাগিব। বেঙেনাখিনি দেখিছেনে? এটা সৰু বেঙেনা আৰু এটা ডাঙৰ বেঙেনা। ডাঙৰ বেঙেনা মানে ছাগলী শিঙীয়া বেঙেনাখিনি দেখিছেনে? আপোনালোকে এনেদৰে ভগাই খায়নে? এনেদৰে ভগাই খোৱা মজাই বেলেগ। আজিলৈ বাই।